ইন্দ্ৰটো কোন হয় নিৰ্বাচনৰ সময়ত তেখেতসকলে যিটো নাটক কৰি আছে সেই গোভৰবাসী ৰাইজে আৰু বুজিবৰ বাকী নাই কাৰণ কোনটো ডিপাৰ্টমেণ্টৰ পৰা কোনটো হেডৰ পৰা আধাৰশিলা কৰা হৈছে মাত্ৰ এমাউণ্টটো ক'লে নহ'ব নহয় ইয়াত কোন ইঞ্জিনিয়াৰ আহিছে লগত বিভাগত কোনটো আহিব লাগিব না যদি আপুনি যদি টেণ্ডাৰটো অলৰেডি আধাৰশিলা কৰিছে তেতিয়া কোনোবা যদি পিডব্লিউডি হ'লে পিডব্লিউডি ইঞ্জিনিয়াৰ আহিব লাগিব হয় না নহয় বিল্ডিং ডিভিজন বা ৰোড ডিভিজন বিল্ডিং আহিব লাগে তুমি প্ৰশাসনিক ব্যৱস্থা যোনবিলাক অফিচাৰবিলাকে যদি গম নাপায় কোনটো হেডৰ পৰা পইচা দিব আৰু স্পষ্ট কৰিব নোৱাৰে তেখেতে কথা দিছে 8 টকা দিনতে দিব বুলি মই গম পাওঁ মতে তে কেনেকৈ হ'ব এইটো এইবিলাক মিছা কথা নহয় নেকি ইয়াতে ৰাইজে বিবেচনা কৰিব ইয়াৰ কাৰণে তেখেতসকলে ভোট নাপাব এই কথাখিনি মই ক'ব বিচাৰিছোঁ আৰু কিমান ভোটৰ ব্যৱধান আপুনি জয়ী হ'ব বুলি ভাবে মোটামুটি আমাৰ জিতিবৰ কাৰণে কিমান সংখ্যা ভোট লাগে কিন্তু আমি পাম ৰাইজক সঁহাৰি পাইছে যথেষ্ট সঁহাৰি পাইছোঁ কেনেধৰণৰ ইছ্যু লৈ আগবাঢ়িছে ৰাইজৰ নতুন এৰিয়া সোমাইছে আমি ইয়াত নতুনকৈ চাব ডিভিজন বনাব লাগিব নতুন সমষ্টি বনাব লাগিব নতুন BCDC বনাব লাগিব আৰু বিভিন্ন ধৰণৰ মানে সা সুবিধা কৰিব দিব লাগিব আৰু উন্নয়নমূলক কাম কাজ আমি কৰিব লাগিব আৰু যুৱকৰ সমস্যা আছে যুৱক যুৱতীসকলৰ সমস্যা আছে আৰু যিবিলাক সমস্যা আছে মানে বহুত সমস্যা আছে এইবিলাক সমস্যাটো আমাৰ BT চৰকাৰ অহাৰ পিছত আৰু এটাৰ পিছত এটা আমি কৰি গৈ থাকিম মুখ্যমন্ত্ৰীয়ে কৈছে এখন সভাত 24খন চিট হেতে চাহ এটা কথা চবে নিজৰ নিজৰ ভাষণত নিজৰ নিজৰ ষ্টাইলত কাম কৰিব নিজৰ নিজৰ মানে কথাটি তেখেতক দাঙি ধৰিব ৰাইজে কি বিচাৰিছে আমি চেণ্ট্ৰেল ষ্টেট আৰু BTC সেই নিৰ্বাচনটো আমাৰ অলপ বেলেগ বেলেগ ঠাইত হয় ইয়াৰ কাৰণে আমি কৈছোঁ ইয়াত BPF চৰকাৰ গঠন কৰিব আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া কৈছে তেখেতে চৰকাৰ গঠন কৰিব আমি চৰকাৰ গঠন কৰিম আমিহে কৰিম কাৰণ ৰাইজে আমাকে সঁহাৰি দিছে অলৰেডি আমি কোনে কি কৈছে কোনে কি কোৱা নাই আমিতো সব যোৱা নাই কিন্তু আমাৰ ৰাইজৰ কথাই আমি শুনিব বিচাৰি আছোঁ আমাৰ ৰাইজৰ বোধে লাগে ইয়াৰ কাৰণে আমাক কোনো শক্তিয়ে ৰখাব নোৱাৰে BPF চৰকাৰ দিছপুৰৰ পৰা পইচা যায় BTCলে কিন্তু এন্দুৰে খাই দিয়ে বুলি কৈছে বৰ্তমান কোনে চৰকাৰ কাৰ চৰকাৰ ইন্দোৰ কোনে খাব BJP আৰু UPৰ চৰকাৰ হয় না নহয় ইন্দোৰ মানে কাকো বুজাব বিচাৰিছে আমি নাজানো দেই আমিতো অপজিশ্যন আজি ডেট লোকে মই MCLA হয় 1 টকাও মই BTCৰ ফাণ্ডৰ পৰা 1 টকা স্কিম পোৱা নাই মাত্ৰ MCLA পানী পাইছোঁ LED পান বাকী ইন্দোৰে যদি খাইছে ইন্দোৰটো কোন হয় মুখ্যমন্ত্ৰীয়ে কৈছে ইন্দোৰ কোন হয় এইটো BJPৰ আছে UPৰ আছে MCLA তেখেতসকলৰ হয় চেয়াৰমেন তেখেতসকলৰ হয় মেম্বাৰ তেখেতসকলৰ হয় তেতিয়া ইন্দোৰটো কাক বুজাব বিচাৰিছে ইন্দোৰটো আমি নহয় ইন্দোৰ তেখেতলোক বাছনি কৰি এইটো মই বাছনি নকৰিম দেই চা প্ৰমোদ বড়ো এইটো প্ৰমোদ বড়োই জানিব 2 লাখ 2 লাখ টকাহে 3 লাখ টকাহে দিছে 2 লাখ ক'ত বা হেৰাই থাকিলে আমি নাজানো আৰু বহুত আছে এইটো আমি চৰকাৰ অহাৰ পিছত আমি এইটো ভালকৈ বিবেচনা কৰি তেখেতলোক দিবৰ কাৰণে আমি যত্ন কৰিম